আপুনি যদি ৰৈ ৰৈ বিনালে চাম বুলি ভাবি আছে তেন্তে হলে আপুনি চাব নোৱাৰিব কাৰণ অসমত এনেকুৱা এক ঘটনা হ'বলৈ গৈ আছে যিটো ঘটনা হয়তো কোনেও কেতিয়াও অসমীয়া সিনেমা ইণ্ডাষ্ট্ৰিত হ'ব বুলি ভবা নাছিলে এখন সিনেমা যিখন ৰিলিজ হোৱাৰ 1 ঘণ্টা 2 ঘণ্টাতে 10,000 20,000 কৈ টিকেট বুক হৈ গৈছে সকলো সিনেমা হলৰ টিকেট অলৰেডি বুকিং হৈ গৈছে বহুতে বুক মাই শ্ব'ত বুকিং কৰিব বিচাৰিও 4-5 দিনৰ বাবে সিনেমাৰ টিকেট পোৱা নাই কিয়া এনেকুৱা এক অদ্ভুত ঘটনা অসমত কেতিয়াও ঘটাই নাছিলে আৰু যে কেতিয়াবা ঘটিব তাৰো কোনো মানে নাইকিয়া ৰৈ ৰৈ বিনালে যিখনৰ ট্ৰেইলাৰ হয়তো আপোনালোকে ইতিমধ্যে চাইছে যাৰ কাহিনী জুবিন গাৰ্গে 20 বছৰ আগতেই ৰচনা কৰিছিলে 20 বছৰ আগতেই লিখিছিলে আৰু আমাৰ মনত হয়তো ট্ৰেইলাৰটো চাই পেলাই এইটো কৰবাত নহয় কৰবাত এটা প্ৰশ্ন হৈছে যে কি জুবিন গাৰ্গে 20 বছৰ আগতেই এইটো গম পাইছিলে নেকি যে এদিন সাগৰত পৰিয়ে তেওঁৰ এনেধৰণে মৃত্যু হ'ব তেওঁৰ জীৱনত এইকেইটা বেপাৰী বা ডকাইতে বা এনেকুৱাকৈ মানুহে পলিটিক্স কৰিব এনেকুৱা ধৰণৰ বহুত প্ৰশ্ন আমাৰ মনত এতিয়া হয়তো উদয় হৈছে আৰু সিনেমাখন চালে আমি ভালদৰে গম পাম যে কোট কি কেনেধৰণে কেনেকুৱা কাহিনী এটা জুবিন গাৰ্গে আজিৰ পৰা 20 বছৰ আগতে লিখিছিলে যাৰ স্ক্ৰীন প্লে আৰু ডায়লগ লিখিছে ৰাহুল গৌতম শৰ্মা যাক তেওঁ নিজৰ পুত্ৰ বুলি তেওঁ ভাবিছিলে মিউজিক নিজেই কৰিছে জুবিন গাৰ্গে লগতে ইয়াৰ প্ৰডিউচাৰ আছিলে গৰিমা গাৰ্গ আৰু এই যি সিনেমা আছে সিনেমাখনৰ ট্ৰেইলাৰ আমি ইতিমধ্যে চাইছোঁ আজি সেই ট্ৰেইলাৰটোক লৈ আপোনালোকক কিছুমান এনেকুৱা কথা কম বা ট্ৰেইলাৰটোৰ ৰিভিউ কৰিম এক প্ৰকাৰে যাতে আপোনালোকে গম পাব সিনেমাখনত এনেকুৱা কি আছে বা সিনেমাখন কিহক লৈ পেলাই বনোৱা হৈছে আমি দেখিয়ে পাইছোঁ যে জুবিন গাৰ্গে যিটো লিড ৰোল কৰিছে সেই লিড ৰোলটো এজন অন্ধ ব্যক্তিৰ আৰু সেই অন্ধ ব্যক্তিজন এজন সিংগাৰ হ'ব বিচাৰে আৰু যেতিয়া তেওঁ সফলতা অৰ্জন কৰে তেওঁ সেই সিংগাৰক লৈ বা সেই সিংগিঙক লৈ যি কেইজন যেনেকৈ ফেষ্টিভেল মহন্তই তেওঁক অসমৰ পৰা ছিংগাপুৰলৈ লৈ গৈছিলে তেওঁক লৈ বেপাৰ কৰিছিলে ঠিক তেনেধৰণে সেই সিনেমাখনতো হয়তো দেখুওৱা হ'ব যে কেনেধৰণে সেই অন্ধ ব্যক্তিজনৰ গানক লৈ তেওঁ পপুলাৰিটি বা তেওঁৰ সেই মাতটোক লৈ পেলাই অন্য বেলেগ মানুহে সুবিধা লৈ তেওঁলোকৰ পকেট গৰম কৰিছিলে লগতে পলিটিক্স কৰি পেলাই তেওঁ কেনেকৈ বহুত ওপৰৰ পৰা বহুত তললৈ নমাই দিছিলে বা যদিও তেওঁ বিচাৰিছিলে যে মই কিবা এটা ডাঙৰ কৰোঁ বুলি তো কৰিবলৈ দিয়া নাছিলে আৰু এই সময়খিনিত তেওঁ কোনে কোনে সহায় কৰিছিলে যেনেকৈ আচুৰ্য বৰপাত্ৰক হয়তো আপুনি দেখিবলৈ পাইছে ট্ৰেইলাৰটোত গতিকে তেনেকুৱা ধৰণৰ বহুত কাহিনী বা বহুত কথা হয়তো সাঙুৰি পেলাই এখন এনেকুৱা সিনেমা বনোৱা হৈছে যিখন কেৱল মাত্ৰ এনেকুৱা এজন ব্যক্তি বা এনেকুৱা এটা কমিউনিটি ওপৰত আছে যিটো কমিউনিটি ছিংগাৰ হয় বা ছিংগাৰখিনিৰ লগত কেনেকুৱা ধৰণৰ কাহিনী হয় দৰাচলতে আমি যিবোৰ দেখা পাই থাকোঁ যে এজন ব্যক্তি যেনেকৈ গান গাই পেলাই পপুলাৰিটি লাভ কৰিছে সেয়া লাগিলে জুবিন গাৰ্গেই হওক কাৰণ আমি জুবিন গাৰ্গৰ দুখৰ কথাবোৰ হয়তো কেতিয়াও গমেই পোৱা নাছিলোঁ তেনেকৈ এজন ছিংগাৰ বা এজন গায়কৰ জীৱনত কেনেকুৱা ধৰণৰ ঘটনা ঘটে সকলোবোৰক লৈ এই সিনেমাখন হয়তো বনোৱা হৈছে আৰু সেইকাৰণে অসমৰ ৰাইজে হয়তো এনেকুৱা সিনেমা কেতিয়াও দেখা পোৱা নাছিলে বা ইমান উচ্চ চিন্তাধাৰাৰ এখন সিনেমা অসমত কেতিয়াও বনোৱা নাছিলে বা বনাবলৈ সাহস কৰা নাছিলে গতিকে এনেকুৱা এখন সিনেমা বৰ্তমান আমি চাবলৈ পাম যিখন 31 অক্টোবৰত ৰিলিজ হ'ব আৰু ইতিমধ্যে সকলোবোৰ সিনেমা হলতে 4-5 দিনৰ বাবে সকলোবোৰ টিকেট ভৰ্তি হৈ গৈছে সকলোবোৰ সিট ভৰ্তি হৈ গৈছে হয়তো অসমৰ ৰাইজে বহুত বেছি ভাল পাব আৰু আমিও আশাবাদী যে এই সিনেমাখনে অসমৰ সিনেমা ইণ্ডাষ্ট্ৰিত অসমৰ লগতে ভাৰতবৰ্ষক অসমৰ এখন সিনেমাক ভালদৰে চিনাকি কৰাই থৈ যাব যেনেকৈ জুবিন গাৰ্গে মৃত্যুৰ পাছত সমগ্ৰ পৃথিৱীকে দেখুৱালে যে জুবিন গাৰ্গ দৰাচলতে কোন আছিলে কিয় জুবিন গাৰ্গক লৈ পেলাই মানুহৰ ইমান বেছি ইমোশ্যন সেয়া হয়তো এই সিনেমাখনৰ জৰিয়তেও মানুহে সমগ্ৰ পৃথিৱীৰ মানুহে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে দেখা পাব ধন্যবাদ